हे दोस्तों वेलकम टू माय चैनल जोनाली पाटोৱাৰী। तो आमी आज एनेকুৱা এটা জায়গা যাবৰ কাৰণে ওলাইছো যেটো নেকি বহুত ধুনিয়া জায়গা হয়। মানে মোৰ একচুয়ালি দাদাই গৈছে হেতু জায়গাত, মই তাৰ লগতে আজি যাবৰ কাৰণে ওলাইছো। হি মোক ৰাতি মানে হোৱাটছএপত ফটো পঠাইছে, ইমান ধুনিয়া জায়গা হয় ন। আৰু আপোনালোকেও মানে চাই পেলে বহুত ভাল পাব, জায়গাটো ইমান ধুনিয়া জায়গা হয়। তো হি মানে আহি আছে মোক নিবৰ কাৰণে, তাৰ লগতে মই যাম। তো মই ইমান ভালকে নাজানো যে কোনটো জায়গা হয় কি হয়, হি মোক কৈছে বাট মই ইমান ভালকে নাজানো। তথাপিতো মই তাৰ মুখেৰে আপোনালোকক শুনাই দিম কেনেকুৱা কি হয়, কি জায়গা হয়, কি নাম হয়। আৰু ইমান দূৰৰো জায়গা নহয় যে আপোনালোকো আহিব কাৰণে নোৱাৰিব, আপোনালোকো আহিব পাৰিব, ইমান ধুনিয়া জায়গা হয় মানে। তো বলক আমি ভিডিওটো দেৰি নকৰি আৰম্ভ কৰোঁ। মস্ত পাহাৰখন মই এতিয়া বগাই পেলাই যাব লাগিব। আহোঁতেতো উঠি আহোৱে বাৰু, এতিয়া নামি আহিছোঁ। এতিয়া ঘৰৰ পৰা যাই আছোঁ, দাদাজনে আহি পাইছে ঘৰৰ ওচৰলৈকে। মই তালৈকে গৈ আছোঁ এতিয়া। আমাৰ মস্ত পাহাৰখন চাব নেকি, এখন মানে বগাই যাব লাগিব মই এতিয়া ইউটিউবৰ ফালে। দাদাজনে মোক বহুত টাইম ৰখালে, বম ৰখালে কিন্তু মোক আজি বাপৰে বাপ কিমান টাইম গৰমত কমচে কম আধা ঘণ্টামানৰো বেছি ৰখিছোঁ। এতিয়া যাবনে? ঠিক আছে, আহক আমি ভিডিঅ'টোৰ লগতে মোৰ লগতে আপোনালোকেও বলক ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। ইয়াতে এতিয়া আমি ৰখি গ'লোঁ, মানে ইয়াতে এইবিলাক কিমান ট্ৰাফিক দেখিছেনে? আমি বাহিৰ হ'লোঁ, বাহিৰ ওলাই কি আমি আৰু এটা বস্তু পালোঁ যে কি এতিয়া বৰষুণ পালোঁ। আমি জাগাটো যাই পোৱা নাই আৰু কিছু দূৰ আছে যাবৰ কাৰণে। এতিয়া বৰষুণ পালোঁ, বৰষুণ সৰু সৰুকৈ দি আছে, ডাঙৰকৈ দিয়া নাই। যদি ডাঙৰকৈ দিব লগা ৰখিব লাগিব আৰু বৰষুণ মই কিন্তু বৰষুণত জিকি বহুত ভাল পাওঁ। বৰষুণ দিছে কিন্তু এতিয়া জিকিবৰ কাৰণে নোৱাৰোঁ, বেমাৰ হৈ যাব, কৰোণা চিজন তাতে। তো এতিয়া বৰষুণ পেলাইছে, বেছি ডাঙৰকৈ পেলোৱা নাই, পেলাব ডাঙৰকৈ। মানে ভাবিছিলোঁ ইমান ডাঙৰকৈ নিদিয়ে, বাট ডাঙৰকৈ দিলে। তো সেইটো কাৰণে আৰু ভোকো লাগি আছিল একচুৱেলি আমাৰ। সেইটো কাৰণে মানে আমি হোটেল এখনত সোমাই গ'লোঁ। সোমাই গৈ পেলাই এতিয়া দাদা আৰু হোটেলত সোমাই গ'লোঁ। এজন মোৰ দাদাৰ লগত আহিছিলোঁ মই। তো বৰষুণটো দিয়াৰ কাৰণে ইয়াতে ৰখিলোঁ, ভাবিলোঁ একেলগে ভোকো লাগি আছে যিহেতুকে হোটেলখনতে সোমাই গ'লোঁ আৰু হোটেলখনত সোমাই পেলাই দাদাই কি দিলি অৰ্ডাৰ? চিকেন ৰোল। মই মানে ফেভৰেট ৰোল যোনে খাবৰ কাৰণে পাওঁ। তো চিকেন ৰোলটো অৰ্ডাৰ কৰিলে কি আছে এতিয়া আমি খাম। ৰোল আহি গ'ল, এতিয়া ৰোল খাম। আপোনালোক মই লকডাউনৰ ভিতৰত আহিছে ৰোল খাবৰ কাৰণে আহিছোঁ। কেনেকুৱা ৰাজ্য হ'ব লাগিব, মই লকডাউন চলাব কাৰণে আহিছোঁ। লাগি গৈছে, মোৰ জিভা পানী পৰিছে। তাতে মোৰ চিকেন ৰোলটো বহুতেই ভাল। চিকেনটো মই এনেও ৰোলটো বহুতেই ভাল পাওঁ। ৰোল আৰু চিকেন, তাতে চিকেন ৰোল দুটাই একেলগে পৰিছে। বাপৰে বাপ, মই ভিডিঅ'টো মোৰ এই দাদাজন আহি পেলাই মোক ৰখাই পেলাই এইজন। মই এতিয়া ওচৰলৈকে গৈ আছোঁ, বম ৰখালে আজি কথা শুনাম। মোৰ খোৱা হৈ গ'ল, এতিয়া আমি ওলাম আৰু এতিয়া ঘৰলৈ যাবলৈ। আৰু ৰোলটো বহুত টেষ্টি আছিলে, বহুত টেষ্টি। দাদাজনক সুধিব বিচাৰিছোঁ মানে এইটো মানে কিমান দিন আপোনালোকৰ দোকানটো এইটো ষ্টাৰ্ট কৰা? এবছৰ হৈছে। ইয়াৰে ৰোল মানে খাই পেলাই স্পেচিয়েলি ৰোল হয় দেই। আৰু ইয়াতে অৰ্ডাৰ কৰিব পাৰি ন? জমেট' চুইগি অৰ্ডাৰ কৰিবৰ কাৰণে পাৰি অনলাইনৰ। আৰু ইয়াতে বহুত মানে মই এতিয়া ৰোল খালোঁ, বহুতেই মানে ভাল লাগিছে, বহুত ভাল লাগিছে আংকল, বহুত ভাল লাগিছে আৰু বহুত টেষ্ট হয়। আৰু ইয়াৰে হোটেলটোৰ নাম কি আছিলে কৈ দিয়ক আপুনি? ৰোলছ মেনিয়া। এইটো কি জেগা হয়? বেলতলা চাৰ্ভে। আপোনালোকে আহিব হোটেলটোত, আৰু মই লিংক ডিছক্ৰিপশ্যন লিংক দি দিম। ৰিহাবাৰীত আছে। হোটেলটোৰ নাম কি কৈ দিয়ক? ছেমে হয়, ৰোলছ মেনিয়া হয়। ৰিহাবাৰীত আছে আৰু জুৰু তিনিআলিতো আছে। তো আপোনালোকে আহিব খাবৰ কাৰণে আংকলহঁতৰ হোটেলত। আজিতো মই খাই পেলাই বহুত টেষ্ট পালোঁ। এইকেইটা আংকল দাদা এবাৰ মোৰ হাই বুলি কৈ দিয়কচোন। আৰু এইটো পিছৰ ফালে আহিছে আৰু আপোনালোকে চাব আৰু যাব, বহুত টেষ্টি খানা বনায়। তো দাদা ইয়াতে খোৱা লোৱা হৈ গ'ল। ঠিক আছে, মই এতিয়া আহিছোঁ। আৰু মোৰ ইয়াৰে পেকেজিং এইটো হয়, ৰোলৰ পেকেজিং এইটো অৰ্ডাৰ যাব এতিয়া। এইটো অৰ্ডাৰৰ কাৰণে পেকেজিং এইটো হয়। তো আপোনালোকে অৰ্ডাৰ কৰিবৰ কাৰণে পাৰে, চুইগি আৰু জমেট' অৰ্ডাৰ কৰিবৰ কাৰণে পাৰে। লিংকটো মই ডিছক্ৰিপশ্যনত দি আছোঁ। ইমানতে যে মই হোটেলখনত আপোনালোকক দেখালোঁ মানে ৰোলছ মেনিয়া। তো গম পালে আপোনালোকে, মই ক'লোঁ এইটো মানে হৈছে আপোনাৰ ভিতৰৰ মানে হোটেল মানে ৰেষ্টুৰেণ্টৰ ভিতৰত হয়। তো আপোনালোকে এবাৰ আহিব, বহুত টেষ্টি ৰোল বৈশিষ্ট পাম। আৰু বৈশিষ্টত নাযাওঁ আমি যিটো জেগাত যাবৰ কাৰণে আহিছোঁ সেইটো জেগাত যাম। স্পেচিয়েলি ছাৰপ্ৰাইজ হিচাপে ৰাখি থোৱা হৈছে, এতিয়ালৈকে কোৱা নাই ভিডিঅ'টোত যে কোনটো জেগাত যাম। সেইটো মোৰ দাদাই ক'ব কোনটো
ব্লগ বনাবৰ কাৰণে লৈ আহিছে বশিষ্ঠ লাইনটো সেইফালে আছে সেইটো ফালে পাৰ হৈ পেলাই এইটো ফালে আৰু এটা ৰাস্তা আছে লেফ্ট চাইডে আমি গুচি আহিলোঁ ৰাইট চাইডে বশিষ্ঠ যায় তো আমি লেফ্ট চাইডে আহিলোঁ এতিয়া যিটো জেগাৰ বিষয়ে মানে ঠাইখিনিৰ বিষয়ে ইমান টাইম যে মই কৈ পেলাই আহিছিলোঁ আপোনাৰ সেই ঠাইখিনিৰ মানে হেৰিটো আমি মানে সোমালোঁ আৰু মানে সেইটো মানে ইয়াৰ পৰা এইটো এৰিয়া পৰে আৰু এৰিয়া থাকে তো দাদাই কৰিব কোনটো এৰিয়া কি কৰে এইটো লতাকাটা গণেশ নগৰ হৈ পেলাই এইটো মেঘালয় মানে মেঘালয় পৰে আমি এইখিনি মেঘালয়ত সোমালোঁ মানে আৰু অকণমান দেৰি আছে বোলে তাৰপিছত আমি আকৌ মেঘালয় মানে বৰ্ডাৰ পাম মেঘালয় বৰ্ডাৰ পাম মেঘালয় বৰ্ডাৰ নহয় মেঘালয় পাম আৰু এতিয়া সোমাইছোঁ অলৰেডি আমি মেঘালয়ত তো আপোনালোকে চাই যাব পাৰে ফাৰ্ষ্ট টাইম লাইফত দাদাৰ কাৰণে মানে মেঘালয়ত মানে আহি গ'লোঁ মেঘালয়ত সোমালোঁ অলৰেডি মানে মেঘালয়ত সোমালোঁ মানে মেঘালয় আহি গ'লোঁ আৰু নে কি কয় মেঘালয়ত আহি গ'লোঁ ফাৰ্ষ্ট টাইম লাইফত বহুত ভাল লাগিছে তাতে আৰু বাইকত ৰাইড কৰি আছোঁ তাতে আৰু বেছি ভাল লাগিছে এইবিলাক চব বাচ্চাবিলাকে খেলি আছে ইফালে কি মজা প্লেচ হয় মই আপোনাক বেক কেমেৰা কৰি দেখাই আছোঁ বা এটা আপোনালোকে এবাৰ আহিব Every day I said often, let's not let me touch you on the wave, not so often. Bitch, down to do it either way. Often, baby, I can make that rain. Often, girl, I do this often. Make that pop, do it all. কি মজা মানে কি ক'ম আৰু চাওক আপুনি এইখিনিৰ পৰা চাওক কিমান ধুনীয়া ৰাস্তা কি ফ্ৰী হয় ইমান চাইলেণ্ট এনেকুৱা জেগাত কাৰ ফুৰিবৰ কাৰণে মন নাযায় চবৰে মন যায় চাগে হয় নহয় কমেণ্টত জনাব আপোনালোকে কেনেকুৱা লাগিছে মানে ভিউটো দেখা পাই পেলাই এইফালে চাওক ইমান ধুনীয়া মজা প্লেচ মানে মই কি ক'ম দাদাক বহুত থেংক ইউ মোক আজি এইটো জেগাত মানে ভিডিঅ' বনাবৰ কাৰণে লৈ অহাৰ কাৰণে ইমান ধুনীয়া মানে ভিউ দেখা পাইছে আপোনালোকে মন চন বেয়া লাগি থাকে তো এইটো জেগাত আহিবৰ কাৰণে বহুত চাইলেণ্ট জেগা হয় মন চন ভাল হৈ যাব অলপ ফ্ৰেণ্ড চাৰ্কলৰ লগত আহিব বহুত ভাল লাগিব মন চন ভাল লাগি যাব আৰু ফুৰিবৰ কাৰণেতো একদম বেষ্ট জেগা হয় মানে ইভিনিং টাইমত বহুত মানুহ হয় ইয়াতে মানে কি ক'ম মইতো আজি ফাৰ্ষ্ট আহিছোঁ বাট তথাপি ফাৰ্ষ্ট আহি পেলাই মোৰ এনেকুৱা লাগিছে যে মই মানে ইমান ধুনীয়া জেগা মানে আজিলৈকে এনেকুৱা জেগাত মই আহি পোৱা নাই আজি ফাৰ্ষ্ট টাইম এনেকুৱা জেগাত ইমান মানে পুৰা ফ্ৰীডম জেগাত আহিছোঁ বহুতেই ভাল লাগিছে মানে তো আপোনালোকে আকৌ এবাৰ মই নামটো কৈ দিছোঁ কি জেগা হয় হেৰি কি কয় কিন্তু গণেশ নগৰ ন গণেশ নগৰ পাৰ হৈ বেলতলা পাৰ হৈ পেলাই মানে আপোনাৰ বেলতলা পাৰ হৈ গণেশ নগৰ পাৰ হৈ মানে মেঘালয় সোমাব পাৰিব এইখিনি পাৰ হৈ আমি কি ফিলিং কাটা পাম এইফালে চাওক ভিউটো ইয়াৰে ভিউটো চাওক ফিলিং কাটা ল'বৰ কাৰণে পাৰিম ইয়াৰ পৰা মেঘালয়ৰ পৰা যাই পেলাই ইমান ধুনীয়া জেগা মানে ইয়াতে মানুহো আছে হোৱা নহয় বাট ইয়াতে ৰাস্তাত নাই আৰু ইয়াৰ তলত আছে আৰু ইয়াতে মানুহ কিমান মানুহ আহে দেখা পালে অলৰেডি বাট এতিয়া দুপৰীয়া ইমান মইতো এতিয়া দুপৰীয়া আহিছোঁ ন এতিয়া ইমান মানুহ নাই বাট ইভিনিং টাইমত বহুতেই মানুহ হয় দেখা পাইছে আপোনালোকে কিমান ধুনীয়া জেগা তো আপোনালোকে ক'ব মোক কমেণ্টত যে কেনেকুৱা লাগিল জেগাটো মানে আপোনালোকৰো চাগে আহিবৰ কাৰণে মন গৈছে জেগাটো দেখা পাই পিনে মোৰ ফালে যিমানে যায় নেকি সিমানে মানে আপোনাৰ ৰাস্তা পায়
জাগাত আহিছোঁ ভিডিঅ' কৰিবৰ কাৰণে ভাবিছোঁ এটা ফটো উঠি পেলাই চিনটো ৰাখি থৈ দিওঁ যে মেঘালয়ত মানে আহিছিলোঁ ইয়াৰে চিন এটা ৰাখি থৈ দিওঁ নে কি কয় এতিয়া ফটো উঠোঁ এতিয়া আমি অলপ চলপ দাদাই মোক ফটো মাৰিব এতিয়া দাদাইতো বাৰু ফটো চটো ইমান নুঠে বাট ময়ে উঠিম আৰু মোৰে অলপ চখ আছে ফটো চটো উঠাৰ কাৰণে আৰু বেলেগ মানুহ আহিছে সেইফালে মাৰুতিখনত বেলেগ মানুহ আহিছে সিহঁতো ফুৰিবৰ কাৰণে আহিছে ইয়াতে জাগা চাবৰ কাৰণে আহিছে বহুত ধুনীয়া চাগে আপোনালোকৰো ভাল লাগিছে জাগাটো চাই পেলাই ভাল পাব আপোনালোকে চাই পেলাই ভিডিঅ'টো মই এতিয়া ইয়াতে ফটো দিম ফটোটা জাগাটো মই এবাৰ দেখাই দি আছোঁ আপোনাৰ কোনটো জাগাত ফটো উঠিম মই চাওক না চাওক ইমান ধুনীয়া জাগা ইমান ধুনীয়া মানে কি ক'ম আৰু মানে বহুত ধুনীয়া ইয়াতে কোনে নাহিব কওকচোন বাৰু ইমান ধুনীয়া জাগা কি ক'ম আৰু মানে বহুত মানুহ আহিলে গ'লোঁ অলৰেডি আমাৰ লেট হ'ল ৰাতিপুৱাও আহে কিছুমান মানুহ তো আমি এতিয়া অলপ দেৰি হ'ল বৰষুণৰ কাৰণে ৰখিব লগা হ'ল যিহেতুকে সেইটো কাৰণে দেৰি হ'ল ঘৰলৈ যাবলৈ মানে উভতি আহিছোঁ ঘৰলৈ যাই আছোঁ আৰু মানে এতিয়া তো ইয়াৰ লগতে মই আপোনালোক আৰু এটা কথা জনাবৰ কাৰণে বিচাৰোঁ যে কি আপোনালোকে গম পাইছে যে মই এটা নতুন ইউটিউব চেনেল খুলিছোঁ তো আপোনালোকৰ ছাপোৰ্টৰ মোক বহুত দৰকাৰ তো আপোনালোকে মোক ছাপোৰ্ট কৰিব আপোনালোকৰ মাজতে মই ভাল ভাল ভিডিঅ' আপলোড কৰিম আৰু ইয়াৰ লগতে আৰু এটা কথা যে কি মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি পেলাই দিব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনতে ক্লিক কৰি দিব যাতে মই নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে যাতে উপভোগ কৰিবৰ কাৰণে পাৰে থেংক ইউ এভৰিৱান আৰু মোৰ চেনেলটো কিন্তু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই কিন্তু নাপাহৰিব থেংক ইউ বাই বাই